Welcome to AB Edu Studies channel, all of you. আজি আমি ক্লাস 10 প্ৰতি বছৰতে হৈ যোৱা মেট্ৰিক পৰীক্ষা ইংৰাজী গ্ৰামাৰৰ প্ৰশ্নসমূহ আলোচনা কৰিম। তোমালোকে যদি প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা, লগতে বেল আইকনটো বজাই দিবা। এবাৰ মেট্ৰিক পৰীক্ষা OMR শীটতে হ'ব, তাৰ বাবে কমন কুৱেশ্যন সমূহ দিম। তোমালোকে ভিডিঅ' সমূহ ৰেগুলাৰ চাবা আৰু সম্পূৰ্ণকৈ চাবা, তেতিয়া বহুত হেল্প হ'ব। লগতে লাইক আৰু কমেন্ট কৰিবা। প্ৰতি বছৰে আহি থকা কাৰেক্ট এনসাৰসমূহ চাম আমি। প্ৰতি চনতে কি কাৰেক্ট এনসাৰ আছিল সেইখিনি আলোচনা কৰিম। 2006 চনৰ পেপাৰত অহা fill in the blanks with the correct forms of the verbs given in brackets. ব্ৰেকেটত দিয়া ভাৰ্বটো মানে শুদ্ধ কৰিব লাগে। Father is not a home, he dash out. মানে দেউতা ঘৰত নাই, তেওঁ বাহিৰত গ'ল। এটো কি টেন্সত আছে? তেখেত বা তেওঁ বাহিৰলৈ গ'ল। এটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত এই ভাৰ্বটো শুদ্ধ কৰিব লাগে। Father is not a home, he has gone. ইয়াতে প্ৰেজেন্ট পাৰফেক্টত কি আহি যাব? has টো বহিব আৰু ভাৰ্বটো past participle হ'ব, has gone out. তেনেকে এটো হ'ব he dashed the station before the train departed. এটো এটা কি দিছে? দুটা বাক্য আছে ইয়াত। এটো past indefinite আছে, তেতিয়াহ'লে আমি এটো কি লিখিব লাগিব? এটা past perfect. He had reached. had হলে কিন্তু past participle হৈ গ'ল ভাৰ্বটো। The station before the train departed. C নম্বৰ আছে each time we home. এটো হ'ব past indefinite. each time we returned. past indefinite ফৰ্মুলাত কি হ'ব? returned. past tense এটো ভাৰ্বটো হৈ যাব home. চনত অহা কাৰেক্ট টেন্সখিনি হ'ল The new teacher dash us now for 6 months. এই নতুন শিক্ষকজনে ছমাহৰ পৰা এতিয়ালৈকে কি শিকাই আছে, মানে শিক্ষা দি আছে, সেইটো আছে। যেটো কি হ'ল? অতীততে আৰম্ভ হ'ল, বৰ্তমানলৈকে চলি আছে, এইটো হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ। অতীততে আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা টেন্সবিলাকক প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ বুলি কোৱা হয়। এতিয়া দি নিউ টিচাৰ, এতিয়া ডেছ দিয়া কোণত আমি ভাৰ্বটো বহাব লাগে, মানে কাৰেক্ট কৰিব লাগে। এতিয়া প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ হলে কি আহিব ইয়াত? has been. The new teacher has been. এটো বহি গ'ল বেছিকে, ভাৰ্বটো কি হ'ব? ing আহি যাব। teaching us now for 6 months. month month. Mohan dash home before it started raining. মোহন ঘৰ পোৱাৰ আগতে বৰষুণ আৰম্ভ হৈছিল। মোহন had, ভাৰ্বটো কি হৈ যাব? past participle reached home before it started raining.
he told us that he never tells a lie. তেওঁ কৈছিলে আমাক মানে কেতিয়াও মিছা কথা ক'ব নালাগে, মিছা কথা ক'ব নালাগে। তে হি টেল হৈ যাব, এইটো টোল নহয়, tells us that he never, এইটো টেলটো ভাৰ্বটো শুদ্ধ কৰিব লাগিছে, টেলটো আমি ইয়াত কি কৰিম, টোল হৈ যাব, পাষ্ট ইনডেফিনিট, টোল এ লাই। (2008) আহিছিলে আৱাৰ টিচাৰ ডেজ টু লণ্ডন লাষ্ট ইয়েৰ। আমাৰ শিক্ষক লণ্ডনলৈ যোৱা বছৰ গৈছিল, এইটো হ'ব পাষ্ট ইনডেফিনিটত। আৱাৰ টিচাৰ্ছ, এইটো পাষ্ট ইনডেফিনিটত হ'লে গ'টো কি হৈ যাব, ৱেণ্ট টু লণ্ডন লাষ্ট ইয়েৰ। জন ডেজ এ নাম্বাৰ অফ এ শ্বৰ্ট ষ্টৰী। জনে এটা চুটি সাধু লিখিলে, এইটো হ'ব প্ৰেজেণ্ট পাৰফেক্ট। জন হেজ ৰিটেন এ নাম্বাৰ of short stories. আৰু এটা আছিলে আলোচনা, we should never a lie. ইয়াত হ'ব এইটো টেল দিছে, টেল, এইটো একে থাকিব, চেম থাকিব বাক্যটো। We should never tell a lie, এইটো টেলে থাকিব। 2009 চনত আছিলে দ্য লেডি স্লিপড while she climbed the steps। এইটো while থাকিলে কি হৈ যায়, এইটো was আহি যায়। দ্য লেডি slept while she was climbing, was আহি গ'লে এন জি আহি যাব, কণ্টিনিউৱাছ, পাষ্ট কণ্টিনিউৱাছত হ'ব, climbing the steps. We shall wait here until he come back. We shall wait here, এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ হয়। We shall wait here until he comes, as এটা লাগি যাব, প্ৰেজেণ্ট ইনডিফিনিট comes back। He talks as he know everything, এইটো একে থাকিব বাক্যটো, প্ৰেজেণ্ট ইনডিফিনিটৰে ইফ লাগি যাব। He talks as, যদিটো লিখি দিব লাগিব, as if he, যদি সি মানে তেওঁ, if he know, ভাৰ্বটো একে থাকিব, everything। (2010) চনত অহা কাৰেক্ট এনচিনি হ'ল, he jumped off the bus while it moved। যেতিয়া এইটো while থাকে তেতিয়া আমি এইটো পাষ্ট কণ্টিনিউৱাছত লিখিব পাৰোঁ, এটা পাষ্ট ইনডিফিনিটত থাকে। he jumped off the bus
while it কি লিখিব এইটো আমি past continuous was moving দ্বিতীয় 2 নম্বৰ বি নম্বৰ আছিলে he said that he dashed the letter এইটো হ'ব past perfect he said that he past perfect কি হ'ব had ভাবটো past participle হ'ব posted the letter he does a teacher since 1994 এইটো বি ভাব লিখিব কৈছে বি ভাবটো কি হ'ব he বি ভাবটো কি হ'ব is বি ভাব ইছু হ'ব পাৰে ৱাছু হ'ব পাৰে এমু হ'ব পাৰে এইবিলাক হ'ব পাৰে সাবজেক্টটো মানে ওপৰত নিৰ্ভৰ কৰি ল'ব এইটো যদি হি হয় ইজ হ'ব আই হ'লে এম হ'ব he is a teacher since 1994 2011 চনত আহিছিলে we know each other for 5 years এটো কি হ'ব we have present perfect we have known each other for 5 years the other day I met a musician in the bazaar এটো হ'ব past indefinite মই লগ কৰিছিলো যাব meet হ'ব the other day I meet MET ইয়াত ডাবল ই আছে ইয়াত অকল ই হ'ব MET meet a musician in the bazaar তোমালোকে ভিডিঅ'সমূহ চাই থাকিবা মই প্ৰতিটো চনতে অহা প্ৰশ্নসমূহ দিম ভইচ নিউচন এইবিলাকো দিম ডেছক্ৰিপশ্যনত পাই যাবা লগতে এডিশ্যনেল কুৱেশ্যনো দিম যিবিলাক অমাৰ ৰিচিটত অহা 50% আহিব ন তাৰ বাবে তোমালোকৰ সহায় হ'ব নাই পাঠৰ ভিতৰৰ পৰা কিছুমান কুৱেশ্যন দিম যিখিনি তোমালোকৰ পৰীক্ষাৰ কাৰণে সহায় হ'ব থেংক ইউ